এদিন যদি গঁৰালটো হাৰিলেহেঁতেন ঐ, এদিনো নেহায়। অকল মই হাৰিবলৈ বাচ চাই থাকোঁ। সেইপিনে কণীটো হেৰালে বুলি ক'লে নহ'ব নহয়, নিদিলে মানে মনে মনে খাব লাগিব আৰু। কি যে হ'ব, অকল মোবাইল মোবাইল মোবাইল। বোৱাৰীজনী ল'ৰাটো লগাব লাগিব, একো কাম বন নকৰে, অকল মোবাইলটোকে চাই থাকে, মোবাইলটোকে চাই থাকে। আজিকালি ল'ৰাই ক'ত শুনিব মাকৰ কথা, নুশুনে, চব একেই। এইটো চেগতে মই কথা পাতিলে ভাল হ'ব নেকি? মনে মনে যাওঁ, নহ'লে গম পালে আকৌ পিছতে ওলাব। অঁ, তাই কাৰ লগত কথা পাতিছে বাৰু? কলিজাৰ এফাল বুলি মই চাবগৈ লাগিব ৰ। আজিকালি ছোৱালীতকৈ বোৱাৰীবোৰহে চা, মই শুনিবগৈ লাগিব কাৰ লগত কথা পাতি। কথা পাতিবলৈকে ক'লৈকে আহিবলগীয়া হৈছে। অ' জান, শুনা না, তোমালৈ যে আজি মই ফোন কৰিবলৈ অকণো টাইমেই পোৱা নাই। যিহে কাম, শাহুজনীয়ে যে অকণো কাম নকৰে, অকল মই কৰিব লাগে চব। তথাপিও তোমালৈ ফোন নকৰিলেও তুমিতো জানাই ন, তোমাক মই কিমান ভাল পাওঁ। মইতো তোমাকেই ভাল পাইছিলোঁ, ঘৰৰ মানুহৰ কবলতহে এই অকৰাটোলৈ আহিব লগা হ'ল। এই বোৱাৰী কম নহয়, মানুহ থকা গম পাই ক'ত কথা পাতিছে দেখিছ? এই বোৱাৰী দিনত এঠেঙীয়া হ'বলৈ বুলি কাক কৈছে? তাই মোৰ ল'ৰাটো অকৰা যেনে পায়, মোৰ ল'ৰাটোক ঠগিবলৈ আহিছে। এই যাব দেই, সঁচাকৈ এই যাব মানে ল'ৰাটো। শুনা না, তোমাক মই কিমান ভাল পাওঁ জানাই দেখোন। তোমাৰ কাৰণে মই গাহৰি গঁৰালৰ কিনাৰলৈও আহিব লগা হৈছে। আৰু তোমালৈ মোৰ মৰম কিমান জানা? গৰম পানী যিমান গৰম, তোমালৈ মোৰ সিমান মৰম। আৰু তোমাকো কথা এটা সুধিবলৈ আছে। টেঙা গছ একা বেকা, তামোল গছ কোন? সঁচাকৈ কোৱাচোন, তোমাৰ প্ৰকৃত ভাল পোৱা কোন? বাইস্কত আহি কথা পাতিছেহি মনে মনে।